Hey dosto, welcome my Abhijit blog channel. So friends, আমার জয় জগন্নাথ Thor Edition NTORQ আহিছে। তো এই NTORQ খনত স্কুটিখনত কি ফেসিলিটি আছে আপোনালোকক জনাম। তো চাই থাকক, বেক ক্যামেৰাৰে ভিডিঅ' কৰিম। প্ৰথমত গাড়ীখন চাই লওক, বেক ক্যামেৰাৰে ভিডিঅ' কৰিম। তো আহক চাও গাড়ীখন কেনেকুৱা Thor Edition বনাইছে। তো আহকচোন চাও। তো ফ্রেন্ডস, গাড়ীখনত আগৰ নিচিনা ফেসিলিটি আছে। তো একো চেঞ্জেস কৰা নাই। এটা ডাবল ইন্ডিকেটৰ আপোনালোকে পাই আছে আৰু ব্লুটুথ কানেক্টেড পাই আছে। এটা আগৰ নিচিনাই মিটাৰ দিয়া হৈছে। সব ফেসিলিটি আগৰ নিচিনাই দিছে আৰু দাম সেমে দাম আছে। আমাৰ এক্সপিৰ যেনেকুৱা দাম একে দাম আছে, কোনো একো দাম বঢ়াই দিয়া নাই। সো একে আছে, সব এতে বঢ়িয়াকৈ লোগো পাই আছে, আমাৰ জাতীয় পতাকা লোগো পাই আছে আৰু এনেকুৱাকৈ আগতে সেম পাই আছে আৰু এভেঞ্জাৰৰ এনেকুৱা পাই আছে লোগো। আৰু এটা লোগো দিছে নতুন, চাওক এটা লোগো দিছে নতুন আৰু থৰৰ হাতুৰি দিছে। তো বঢ়িয়া লাগিছে। এতিয়া চাওক আগফালে দিছে থৰৰ হাতুৰি। গাড়ীখনৰ কিমান শ্ব'ৰুম প্ৰাইচ আহিব, গাড়ীখন একদম শ্ব'ৰুম প্ৰাইচ আহিব 1,07,500 টকা। আৰু কিছুমান জাগাত ডিষ্ট্ৰিক্ট লৈ কথা, কিছুমান ডিষ্ট্ৰিক্টৰ দামবিলাক চেঞ্জ হৈ থাকে। তো চব ডিষ্ট্ৰিক্টৰ দামবোৰ একে নহয়। তো এনেকুৱা 1,07,500 চামথিং আহিব, কিবা সেনেকুৱাই আহিব। তো আৰু বেলেগ চেঞ্জেছ হোৱা নাই। তো ফ্ৰেণ্ডছ, Thor Edition স্কুটিখনৰ ইফালে তেল ভৰোৱা ছাইড চেম দিছে, আগৰ নিচিনা দিছে, কোনো চেঞ্জেছ অহা নাই। আৰু চিটটো আপোনাৰ আগৰে দিছে, আগৰ নিচিনা। ইয়াতে লাইট দিছে, লাইটৰ এটা নতুন ফেচিলিটি দিছে। ঠিক আছে, আগৰ ডিক্কি খোলাৰ লগে লগে লাইটটো জ্বলি আছিলে। তো এতিয়া ডিক্কি খোলাৰ লগে লগে লাইটটো জ্বলি নাথাকে। এতিয়া চাবি অন কৰাৰ পিছত লাইটটো জ্বলি উঠিব। চাব, আপোনাক দেখাই আছোঁ। চাবি অন কৰিলে লাইট জ্বলা নাই। ঠিক আছে, এতিয়া চাবিটো অফ কৰাৰ লগে লগে লাইটটো জ্বলিব। এয়া চাওক, লাইট জ্বলি আছে এতিয়া। তো নতুন ফেচিলিটি দিছে এইটো, আগতে এইটো ফেচিলিটি নাছিলে। তো চব আগৰ নিচিনাই আছে। আৰু ফ্ৰেণ্ডছ, গাড়ীটো যদি ল'ব খোজে, পিছে আমাৰ চেলছৰ নাম্বাৰ তলত দিয়া থাকিব বা এজনৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। মই নাম্বাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে যদি গাড়ীখন পচন্দ হৈছে, আপোনালোকে ল'ব পাৰিব, কণ্টেক্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, পিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো আজিৰ কাৰণে এইখিনি আছে।